গুড মৰ্নিং আশা কৰোঁ আপোনালোক সকলো ভালে আছে চ' মই আজি একদম আমাৰ বিউটিফুল কিটচেনত আহিলোঁ আৰু মইনাই পূৰা এয়া মাছ বাচি আছে আমাৰ এয়া ইয়াতে ধৰিলে বোলে এইখিনি যে পানীটো দেখিছে আপোনালোকে এইখিনিতে ধৰিলে বোলে তাই মাছখিনি মোক নামাতিলে তাই অকলে অকলে ধৰিলে তো এইখিনি কাপোৰ ধুইছিলোঁ মই যোৱা কালি পৰহিয়ে ধুইছিলোঁ এই তিতি এনেকৈ আছে আজিলৈকে নিব পৰা নাই যিহেতুকে বৰষুণ চাৰিওফালে বৰষুণ তো আমি এতিয়া তিতিয়ে ইয়াতে ভাত বনাম কি যে হ'ব বিলে গুৱাহাটীখনত ইমান মাছ ওলাইছে নহয় আজি আশ্ৰালৈ যাম আমি হয়নে মইনা আশ্ৰা মাৰিব নাজানে মই তাইক বাৰু শিকাই দিম জাকৈ মাৰিব নাজানে তাইক মই শিকাই দিম চবখিনি সেইকাৰণে খালেই তই কি খালৈ ধৰিব জানে নাই তাই খালৈটো ধৰিব আৰু তাই মোক সহায় কৰি থাকিব আৰু মাছ ইফালে ধৰিলে ইফালে ধৰিব ইফালে ধৰিব এটা গান গাইছোঁ মইনা বৰষুণৰ বতৰত মইনা নুঠে বতৰত আমি উঠিছোঁ চাদৰ ওপৰত না তইতো গাই থাকা দেখোন গাচোন এবাৰ গান আৰু মইনাই হাঁহি পাক কিহেৰে খাম নাজানো বাৰু এতিয়া মই চাফা কৰি লওঁ কি হয় চাই লওঁ আৰু বহুত বিধ মাছ আছে বহুত বিধ নহয় 3 বিধ তাকে বহুত বিধ মানে কি ক'ম আৰু বেছি হৈ গ'ল বেছি মইনাই সুধিছে এইটো কি মাছ চকু নাথাকে নেকি মাছৰ চকু নাথাকে নেকি চব মাছৰে চকু থাকে কণা নহয় জানো এইটো হৈছে ইৰা মানে 3ডাল কটা আছে ইয়াৰ এইকাৰণে শিঙিৰা মাছ কওঁ এটা শিঙিৰা কি আছে 3ডাল কটা আছে কাইট পিঠিত এডাল আছে এইটো কি লাগে এইখিনি বাচা হৈ গ'ল তাইৰ বাচা হৈ গ'ল মাছ ভগৱান আমাৰ যে ভিডিঅ'টো শামুক দিছ ইজ শামুক এইটো খাব নোৱাৰে এতিয়া মেচকা টেঙা আছেনে নাই গছডালত চাব লাগিব মেচকা টেঙা আছে এইটো ছিঙিব লাগিব মেচকা টেঙা শুকতা টেঙা এইবিলাক খাম বাৰু আজি কি খাম নাজানো দিল্লী বানা ছাগলৰ চানা মানি না এ পাগলা হে সমজানে কি সমজে না ক'ত পেলাবি তো এটাতে বেচিনত নেপেলাও হেৰি পেটটো বিলাক আছে না ৰাণী পেলাব এতিয়া মাছৰ পেটু এতিয়া মই যাওঁ একদম কিটচেনত আজটোহে পানী লাইটটো দি লওঁ তো মেৰা বিউটিফুল किचन पधारिए सब लोग पधारिए ये है मेरा किचन শুব মন গ'লে শুলোঁ বিচনাখনতে শুব মন নগ'লে থিয় হৈ থাকিলোঁ আৰু যদি বহিব মন যায় বহিলোঁ আৰু যদি খাবলৈ মন যায় খাই দিলোঁ ভাত ন' টেনশ্যন বিগাৰু ষ্টেচন চ' বাই এতিয়া মই কি বনাওঁ আপোনালোকক দেখাই আছোঁ চলো शुरू करते हैं अभी तो हम फिलहाल वीडियो बंद करेगा उसके बाद ही हम दिखा মাছখিনি বাছা হৈ গ'ল এতিয়া মই ভাজি ল'ম দালি উতলি আছে আৰু এইফালে মই মাছ ফ্ৰাই কৰাৰ কাৰণে আৰু তাই ডাঙৰ মাছখিনি ধুই আছে ইয়াত এইটো
হৈ গ'ল। এয়া মাছ ভাজা, তোমাৰ এয়া পিঁয়াজেৰে ভাজিছোঁ মই, আৰু এইখিনি ফ্ৰাই কৰি ৰাখিছোঁ পুঠি মাছখিনি, আৰু তোমাৰ এইখিনি ফ্ৰাই কৰি আছোঁ। চ' ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ মাংসখিনি। এয়া অকণমান পানী এড কৰিম, বেছি নকৰোঁ, অকণমান সিজি গৈছে অলৰেডি মাংসখিনি। হৈ গ'ল মোৰ চিকেন। তো গেছ অফ কৰিলোঁ। বিদায় লৈছোঁ এতিয়া, আৰু বেলেগ এটি ব্লগলৈ মই আহিম আকৌ।